হেৰি শুনিছেনে বাৰু? আজি দেউতাই মোলৈ ফোন কৰিছিলে, গধূলি সময়ত আহিম বুলি কৈছে। থকাকৈ আহিব বোলে। লোকেল মাছ অকণ আনিবচোন। দেউতাই আকৌ মাংস নাখায় নহয়, লোকেল মাছহে খায়। এতিয়া চাহ একাপ বনাই দিওঁ, খাই পেলাই আপুনি মাছ অকণ বিচাৰি যাওকচোন। কিমান আনিম মাছ? কিমান আনিব আনিব আপুনি মিলাই পেলাই কিমান আনে। সৰু মাছ আনিব খালি। দেউতাই ডাঙৰ মাছ খাই ভাল নাপায়, সৰু মাছে ভাল পায়। আৰু কিবা বজাৰ কৰিবলগীয়া আছে নেকি? লিষ্টখন দি দিবা, নহ'লে আকৌ মোৰ পাছত ওলাই নাযাওঁ আৰু। আছিলে কিবা কেইটামান আনিব লগা। মই বাৰু চাহকাপ বনাই আপোনাক একেলগে মোনাটো আৰু লিষ্টখন দি দিম। ঠিক আছে, মই বাহিৰতে বহিছোঁ, তুমি চাহকাপ বনাই আনা। উফ ৰাম, অথনিৰ পৰা কাম কৰি এতিয়াহে বহিছোঁ, এতিয়াহে ভাল লাগিছে পাই। কালিটো মেচ মেচাই গ'লগৈ, বহি দিছোঁ ভাল লাগি গৈছে। আমাৰ ল'ৰাটোৱে ঘৰটো এনেকুৱা লেতেৰা কৰি থৈ নহয়, ইমান ডাঙৰ হ'ল ডেকা ল'ৰা, তথাপিও বুজি নাপায়ো। লোকৰ ডেকা ল'ৰাই মাকক কাম কৰি দিয়ে, হেল্প কৰি দিয়ে। আমাৰ এই টেকেনীয়া কোবাই ঘূৰিহে ফুৰে। এতিয়া কেইদিন গ'ল ঠিকেই নাই, ভাত খাবলৈ মানুহ নাই। দেউতা আহিম বুলি কৈছিলে কাৰণে ঘৰটো অকণমান চাফা কৰিলোঁ। চাফা কৰি এতিয়া কঁকাল বিষাই গৈছেগৈ, বহি দিছোঁ অকণমান, কঁকাল মেচ মেচাই গৈছেগৈ। ভাত খাবলৈ মানুহ নাই এতিয়া। বাপেক আকৌ চাপৰিলৈ গৈছে। আমাৰ আকৌ মাটিখিনি বেলেগক আধিকৈ দিয়া আছে, সেইটো কাৰণে মাজে মাজে চাবলৈ গৈ থাকোঁ বাৰু। আজি মই আকৌ দেউতা আহিবৰ কাৰণে নগ'লোঁ। এতিয়া মইনো ঘৰত নাইকিয়া, ঘৰত আকৌ দেউতা আহি পাবহি কোন সময়ত ঠিক নাই। মোৰ আকৌ কিমান দেৰি হ'ব বা তাত চাপৰিত, সেইটো কাৰণে মই নগ'লোঁ আৰু বাপেককো পঠিয়াই দিলোঁ। এতিয়া মন নাইকিয়া, বাপেকো নাইকিয়া। বাপেক ভাত খোৱাৰ সময়ত আহিম বুলি কৈছিল, তেতিয়া আহি পোৱাহিয়ে নাই। মই সেইটো কাৰণে ভাত খাই দিলোঁ আৰু ভোক লাগিলে কাম বন কৰি। এতিয়া বহিছোঁ আৰু। দেউতাই আহিছে চাগে দেই, কঁকালে থৰ থৰাই গৈছেগৈ। যাওঁ দৰ্জাখন খুলি দিওঁগৈ। দেউতা আহিলা? আহা। আহিলোঁ সৰুৱাই, ইমান গৰম পৰিছে আজি। আহা বহিলৈ আহি মই চৰ্বত অকণ বনাওঁ। বনাইগৈ যা পাই, একদম গৰম উঠি আহিছে আৰু। কি হ'ল কঁকালত ধৰি ধৰি খোজকাঢ়িছ যে? অথনিৰ পৰা গোটেই ঘৰডাল চাফা কৰিলোঁ মই, সেইটো কাৰণে কঁকালত ধৰি গ'লগৈ। অকলে অকলে চাফা কৰিছোঁ, আজি কাম কৰা মানুহজনীও নাহিলে, সেইটো কাৰণে কঁকালটো বিষাই গৈছেগৈ, মেচ মেচাই গৈছে। সেইটো কাৰণে কঁকালটোত ধৰি আছোঁ। হয় নেকি? এই কঁকালত যে বিষ হ'লে যে কিবা ছটা যে পাই যে মাৰি দিয়ে যে, তেনেকুৱা ছটা মাৰি থবি আকৌ, জোঁৱাইক আনি দিবলৈ ক'বি। জোঁৱাই নাই নেকি ঘৰত? নাই দেখা যে। আছে ছটা, মই চোতালৈ পাহৰিলে মাৰি দিব লাগিব কঁকালত। জোঁৱাই হেৰিয়ালৈ গ'ল, চাপৰিলৈ গ'ল। চাপৰিত মানুহ এঘৰত মানে আমাৰ মাটিখিনি আধিকৈ দিয়া আছে, সিহঁতি খেতি কৰি পেলাই আমাক দিয়েহি আৰু। তাৰপিছত এতিয়া খেতিৰ সময়তে সিহঁতি কি খেতি কৰিছে, কেনেকুৱা কৰিছে চাবলৈকে গ'লগৈ। আহিব অলপমান পাছত। তুমি থাকিবা নহয় আজি আমাৰ ঘৰত? তহঁতৰ ঘৰত পৰহিলে মানেহে থাকিমহি। বায়েৰ ঘৰত দুদিন থাকি পেলাই ইয়ালৈ আহিম। আজি বোলো তাইক দেখাটোকে দি থৈ যাওঁ। চাহকাপ খাই পেলাই যামগৈ আৰু মই তালৈ। তাৰপিছত পৰহিলৈ আহিম আকৌ, ইয়াতে থাকিমহি দুদিনমান, তাৰপিছত যাম আৰু ঘৰলৈ। ঠিক আছে বাৰু, থাকিবা দিয়া। ফুচুহঁতে চাগে খুব ভাল পাব, গম পায় নে নাপায় এতিয়া সিহঁতি? মাকলৈ ফোন কৰিছিলোঁ, মানে বায়েৰলৈ, ক'লে চাগে সিহঁতক। মোৰ লগত আকৌ গোটেইকেইটা নাতিনী পগলা নহয়, মই বুলি ক'লে। মনে গম নাপায় বুলিহে। মন ঘৰতে নাইকিয়া ৰাতিপুৱাৰ পৰা, সি গম পাবলৈ। গম পোৱা হ'লে সি থাকিলেহেঁতেন তুমি অহালৈ। তই যা সোনকালে চাহ বনাও আনে, ঠাণ্ডাই কিবা খোৱা আনগৈ, মই অকণমান ৰৈ পেলাই যাম আৰু। ৰ'বা। বাই কি কৰিছ তই? দেখা নাই, ঘৰ চাফা কৰি আছোঁ, ফুলদানিবোৰ লেতেৰা হৈ আছে, চাফা কৰি দিছোঁ। কিন্তু তইতো এনেই কাম নকৰ, এনিটাইম পঢ়িয়ে থাক। আজিনো তোৰ ঘৰ চাফা কৰিবলৈ মন গ'ল নে, ফুলদানি চাফা কৰিবলৈ মন গ'ল নে? এতিয়া গমেই নাপায়, আজি ককা আহিব, এইটো কাৰণে ঘৰতে চাফা কৰি দিছে। ককাই আকৌ লেতেৰা হৈ থাকিলে বেয়া পায় নহয়। তোক মায়ে কোৱাই নাই। কি? ককা আহিব? মোক যে কোনেও কোৱা নাই, কেলে? একো নাই দে, এতিয়া গম পালে নহয়। আজি খেলিবলৈ নাযাওঁ তেনেহ'লে। ককা আহিব নহয়, ঘৰতে থাকিব।